Hey guys, welcome back to my YouTube channel Jondeep Official. তো সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাই আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহি গ'লো গাইছ। তো আজি আহিছোঁ মানে আমাৰ মিৰ্জাত এইবাৰ মানে বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে মানে মেজি বনাইছে চবতকৈ ডাঙৰ মানে অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু এই পেপা গগনা বুলি কয় না ৰঞ্জন এইটো গগনা পেপা বনাইছে চবতকৈ ডাঙৰ আৰু মোৰ লগত আছে ৰঞ্জন এই নুনমাটিত যে প্ৰেংকটো কৰিছিল নুনমাটিৰ পৰা বুলি এই ল'ৰাজন আজি বহুত দিনৰ মূৰত আহিবলৈ মই থাকোঁ নুনমাটিত মোৰ মানে গাৰ্লফ্ৰেণ্ড এজনী লগ ধৰিব আহিছিলোঁ আহোঁতে মানে পকেটটো মাৰিব লাগে না সেইখিনি আৰু দেখছে না গাইজ এনেকৈ প্ৰেংক কৰিছিল তো আপোনালোকে যদি চোৱা নাই মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম লিংকটোত গৈ পেলাই আপুনি চাই ল'ব তো এতিয়া মানে কাম চলি আছে এতিয়া বৰ্তমান তো আপোনালোক দেখাই আছোঁ কাম কি হৈ আছে এতিয়া গাইজ পোনপ্ৰথমতে এলাখনত মানে মেজিটোত সোমাই গেটটো বনাইছে গেটটোৰ কাম চলি আছে গৰু নহয় দুটা ম'হ যুঁজ বুলি যে কয় সেই গৰু ম'হ নেকি এনেকুৱা চাব পাৰে কিমান ডাঙৰ গেটটোৱে এইটো গেট হ'ব মানে দোচাৰে এইটো এটা ৰাস্তা ইফালে এটা ৰাস্তা এনেকৈ আছে এনেকৈ সোমাই পেলাই বহুত ডাঙৰকৈ বনাইছে কিন্তু চাব পাৰে গাইছ এতিয়া আপোনালোকক দেখাই আছোঁ চবতকৈ ডাঙৰ মেজিটো মানে ভেলাঘৰ আমাৰ ভাষাত ভেলাঘৰ বুলি কয় গাঁৱৰ ভাষাত তো এইটো চাব পাৰে ওপৰৰ পৰা তললৈকে গাইছ চাওক এই ৰঞ্জন ভেলাঘৰটোৰ চাইজত কৈ চাচোন কিমান সৰু লাগিছে গাইছ আৰু ভেলাঘৰটো চাওক এইটো মেজিটো কিমান ডাঙৰ এতিয়া গাইছ ৰঞ্জনে বোলে কি বুলি কয় মেজিৰ ওপৰত যে দিব ধেনুখন দাঙি বোলে ৰবকচোন চা और मामा कटप्पा तुम्हारे साथ है ধেনুখন এইখন আপোনালোকে দেখিছেনে পাঁচটানা দাঙবা তই গাইছ আপোনালোকে ইমান ডাঙৰ ধেনু আৰু ক'ৰবাত দাঙব পাৰে নে কোনোবাই কওকচোন গাইছ আৰু গাইছ চবতকৈ ডাঙৰ বেপাৰ এইটো গাইছ কাম চলি আছে বৰ্তমান এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তো যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া ভাল লাগিব ৰ'বক গাইছ আৰু দেখাম ৰ'বক যেতিয়া হয় বৰ্তমান এতিয়ালৈকে হোৱা নাই কাম চলি আছে এইটো চাব পাৰে এইটো কমপ্লিট হোৱাৰ পিছত কিন্তু কিবা এটা লাগিব দেই গাইছ কিবা এটা লাগি যাব বহুত ভাল লাগিব আপোনালোক দেখাইছোঁ কি হয় তো মেজিটো আৰু পেপাৰটো দেখালোৱে আপোনালোকক এতিয়া আৰু দেখাই আছোঁ ৰ'ব এইটো চাইডে গৈ আছোঁ কিবা বনাই আছে ৰ'ব গাইছ এতিয়া গৈ আছোঁ এই কিবা এটা বাগান টাইপত বনাইছে ভিতৰত গছ চৰ আছে কিবা বাগান মানে ট্ৰেডিশ্যনেল নেকি বাগান মানে আমাৰ অসমীয়া মানুহৰ যিখিনি হেৰি আৰু থকা লোৱা যিখিনি আমাৰ পৰিস্থিতি সেইখিনি আমাৰ হেৰি অসমীয়া সংস্কৃতিৰ সেইখিনিয়ে গাইছ মানে ইয়াত শ্ব' কৰা হৈছে মানে দেখুওৱা হৈছে তো চাব এইফালে পুখুৰী মানে এইটো মেটেকা চাব পাৰে ইয়াত পানী চানী দিব নেকি আমাৰ যিটো মানে এইখন ফিল হয় দিয়ক গাইছ বেলেগ একো নহয় মানে ইয়াত পানী চানী কিবা দিব নেকি মেটেকা অনা হৈছে পুখুৰীৰ পৰা এইবিলাক কিবা এনেকৈ দেখাব চাগে যেতিয়া হয় বৰ্তমান ভাল লগা হ'ব এতিয়া বৰ্তমান এইফালে এইটো চাংঘৰ এই খেতি চেতি আপোনাৰ আমি দেখা পাওঁ যে গাইছ আমি দেখা পাওঁ যে এই হাতী চাতি খেদাৰ কাৰণে এনেকৈ থাকে না কিছুমান আৰু খেতি চেতি চোৱাৰ কাৰণে মানুহ থাকে ওপৰত উঠি পেলাই এনেকুৱা বনাইছে আৰু কিবা কিবি বনাইছে ৰ'ব গাইছ চাই আছোঁ আৰু গাইছ এইটো চাব পাৰে চৌকা এইখন আপোনালোকৰ ভাষাত কি বুলি কয় নাজানো চৌকা চাব পাৰে কিবা এটা মানে আমাৰ গাঁৱলীয়া কিবা এটা ঘৰ বনাইছে কমপ্লিট হোৱাৰ পিছত গম পোৱা যাব কি হয় তো সেইদিনা আপোনালোকক দেখুৱাম বাৰু আহিম সেইদিনাও যেতিয়া এইফালে কিবা এটা আছে এনেকৈ বনাই আছে গাইছে এইফালেও কিবা এটা ঘৰ আছে গাইছ বনাই আছে কাম চলি আছে বৰ্তমান আৰু এইফালে এটা কিবা এটা ঘৰ বনাইছে এইটো বা কি চাই ৰ'বক ভিতৰত গৈ পেলাই কিবা এটা বেলেগ লাগিছে দেই থাকিব পৰা ঘৰ এইটো কি বোলে ভাঙব না হা আৰু গাইছ কিবা কাউণ্টাৰ বনাইছে কিবা দোকান চোকান হ'ব নেকি এইবিলাক গোটেই মানে ঘৰ বনাই থৈ দিছে কিবা দোকান চোকান দেখুৱা হ'ব পিঠা চিঠাৰ গাইছ ইয়াৰ পৰা ওলালোঁ এতিয়া বৰ্তমান যেতিয়া হ'ব আৰু সেইদিনা দেখাম আৰু সেইদিনা বেছি ভাল লাগিব তো এইফালে আমি পঢ়া এইখন কলেজ আৰবি গাইছ আৰবি কলেজৰ ওচৰতে আৰবি ফিল্ডত যোনে নাজানে সকলোৱে আহিব আৰু মানে মিৰ্জাপুৰ আহিব আৰবি কলেজৰ আৰবি ফিল্ড বুলি কয় এইখন ৰাৱণপুৰা হয় সেইখনে গাইছ এতিয়া আৰু এখন মেলাত আহিছে এই চাব পাৰে
গাইছ এইখন বেনাৰ চাব পাৰে এই সৰবৰা ফেন্স ক্লাবৰ সজনত বনাই পাতা হৈছে এইখন 17 তাৰিখৰ পৰা 21 জানুৱাৰীলৈ মাঘী বেলা তো এইটো চাব পাৰে বিশ্বৰ আগত কৰা প্ৰস্তুতিৰে ব্যঞ্জনৰ গুটি বিশ্বৰ সৰ্ববৃহৎ নদী তো সকলোৱে তো গাইছ আপোনালোকে চালে তো সকলোৱে আহিব আৰু চাব আৰু চবতকৈ যেনেকৈ বিশ্বকত কৰাৰ কাৰণে বনোৱা হৈছে তো সকলোৱে আহিব চাব আহিব আৰু খেলা আছে কিবা কিবি গাইছ এইফালে চাব পাৰে এইখন আদৰ এইখন চাব পাৰে তো সকলোৱে আহিব চাব